কৃষ্ণ কৃষ্ণ হৰি ও কৃষ্ণ শংকৰ ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত মুখে ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসমৃত পৰম সন্তোষে পিয়ুক ৰসমৃত। কৃষ্ণ তৃতীয় স্কন্ধ বিদুৰ উদ্ধৱ সংবাদ ব্ৰহ্মাৰ উৎপত্তি আৰু সৃষ্টি বৰ্ণন পদ। মৈত্ৰে অৱদতি শুনি উকম হাসয় এহি মতে বুজিবা দিন ৰাত্ৰি হয় আপোনাৰ থানে ব্ৰহ্মা হতে বৎসৰ আজ্ঞা পালি থাকা প্ৰভু ঈশ্বৰ কৃষ্ণ
হেৰাম যেতি ক্ষণে গৈল প্ৰায় নিজ যত কালে সংহৰিলে যেন দেখন্ত মনত এহি সব জানি যিটো বুদ্ধিমন্ত নৰ বিৰকত হোৱা ভক্তি কৰোক কৃষ্ণৰ আৱে তিনি গোটা কল্প শুনাতপৰ ব্ৰহ্মকল্প পদ্মকল্প বৰাহ কল্প বেদময় ব্ৰহ্ম যিটো দীনা ভৈলা জাত তাৰ নাম ব্ৰহ্মকল্প কহিলো তোমাত পূৰ্বৰ্ধ বয়স যিদিনা সাংগ ভৈলা তাক বুলি পদ্মকল্প সিটো পুনুৰলা জাতু ঈশ্বৰৰ নাভি সৰোবৰ হন্তে জন্মিলে কলোক পদ্ম প্ৰকাশ কৰন্তে হৈৰাম এতেকে হেতাক পদ্ম কল্প বুলি কয় ও সেহি পদ্ম হন্তে ব্ৰহ্মা উপজিলা তয় পাছে অৰ্ধ বয়স যিদিনা উপগত বৰাহ কল্প হেন বোলয় লোকত এৰাম জাতু আত পৰম ঈশ্বৰে কৰি লীলা উকৰ আকৃতি ধৰি ভূমি উদ্ধাৰিলা আতেহে বৰাহ কল্প নাম হেন খ্যাত পৰম ৰহস্য কথা কহিলো তোমাত হেৰাম কাল গ্ৰাহে ব্ৰহ্মাদি কৰিলো কজত তাহাৰ আয়ুৰ লেখা কইলো হিমত আৱে কহো কাল ভয় শূন্য যিটো দেৱ কোটি কোটি ব্ৰহ্মাজাৰ পদে কৰে সেৱা অনন্ত নাদি পৰিপূৰ্ণ মহাহৰি কালুজাৰ আজ্ঞা বহে শিৰোগত কৰি অখণ্ড মহিমাযুক্ত পৰম উত্তম ও কৃপাময় ভূমা বিভু সত্য নিৰূপম
হেৰাম হয় 50 কোটি বহল মধ্যতা 10 গুণে বেঢ়ি আছে আৱৰণ যত হেনমতে অসংখ্য ব্ৰহ্মাণ্ড বজাৰ লোমৰন্ধে দেখি পৰ মানুৰ আকাৰ সদানন্দ সনাতন দেৱনাৰায়ণ সমস্তে জীৱৰ যিটো পৰম কাৰণ হেন ঈশ্বৰত নাহি কালৰ মহত্ব নিজানন্দ সুখে মাত্ৰ সৰ্বদাই ৰত হেৰাম কিন্তু যিটো সতেক বৎসৰ বিধাতাৰ প্ৰভুৰ নিমেষ হেন কৰি উপচাৰ আয়ুক গণিবে পুনু কেহু নপাৰয় জাতো পৰ ব্ৰহ্ম কৃষ্ণ অনন্ত অব্যয় কালৰূপী ঈশ্বৰৰ কহিলো মহত্ৰ শুনাৱে ব্ৰহ্মা সৃজিলন্ত যত যত প্ৰথমত বিধি জয় জয় কৃষ্ণ স্মৰি সৃজিবে লাগিলা প্ৰজা চিত্ত থিৰ কৰি পঞ্চ পৰ্বা বিদ্যাক সৃজিলা গুৰুতৰ তপ মোহে মহামোহ তামিশ্ৰ পৰ অন্ধ তামিশ্ৰ সমে এহি পাঞ্চ হয় তাসম্বাৰ লক্ষণ শুনিও মহাশয় স্বৰূপক পাহৰাও নতম নাম যাৰ মোহে দেহাদিত কৰা অহংকাৰ মহামোহে ভোগাদিত ইচ্ছা জন্মায় ভোগ প্ৰতি স্নেহতে তামিশ্ৰ ক্ৰোধ হয় বিষয়ৰ নাশে বোলে মই গলো মৰি এহিতো তামিশ্ৰ অন্ধ জানা নিষ্ঠ কৰি পঞ্চপৰ্বা অবিদ্যাক প্ৰথমে সৃজিলা পাপ সৃষ্টি দেখি মনে ভাল নমানিলা উপাসে ঈশ্বৰত ধ্যানে শুদ্ধ কৰি মন সেহি দিব মনে সৃজিলন্ত চাৰিজন অনক সনদ আৰু সনত কুমাৰ অনাতন নামে চাৰি মহিমা অপাৰ পৰম সুন্দৰ দেহা অধিক জলয় মধ্যাহ্ন কালৰ যেন আদিতৰ নয়
অভৈলা হবে নৈষ্ঠিক ব্ৰহ্মত মাত্ৰ তান তা সম্বাক দেখি ব্ৰহ্মা বুলিলা বচন শুনি উক প্ৰপুত হব মোহৰ উত্তৰ এহি স্থানে তোৰা হবে প্ৰজা সৃষ্টি কৰ এহি শুনি একোজনে নকৰিলা ইচ্ছা যাতো তাৰা সকলে সমস্তে দেখি মিছা অৰাম পুত্ৰ বৈজ্ঞা দেখি ব্ৰহ্মাৰতে খনে পৰম দুষ্মহ ক্ৰোধ জ্বলি গৈলা মনে সুবৰ্ণ গৌৰাংগতন ক্ৰোধত জলয় মূৰ্তিমন্ত অগ্নি যেন প্ৰকাশ কৰয় আছে বুদ্ধি বলে ক্ৰোধে কৰিলা স্তম্ভন তাতে ভ্ৰৱ মধ্যহন্তে ভৈলা দৰ্শন ক্ৰোধে মূৰ্তি ধৰি জন্মিলে কত কাল নীল ৰক্ত বৰ্ণ মহা পচন্দ সোৱাল সমস্ত দেৱৰ আদ্য তাক বুলি হৰ উপজিয়া কান্দিবে লাগিলা খৰতৰ আছে বুলি লন্ত বাণী বিধতা কচাই মোৰ নাম দিয়া পিতৃ আৰু দিয়া ঠাই